हेलो नमस्कार अस्सलामु आलैकुम की खबर आपनालोकर खबर निश्चय भाले मोरो भाले एंड वेलकम बैक टू माय चैनल स्माइल विथ तस्लिमा आपनालोके चाइ आछे मर्निंग आहि गलो रूम हारी बिछना आधा ठीक करा हल तारपिছত आहि गलो अलप घर सारिबले एतो आमार रूमটো हारिलो अलप जल्दी কৰি দিছো যাতে আপোনালোকে বৰ নাপায় পাছত গুছি গলো মাহঁতৰ ঘৰত মাহঁতৰ ঘৰ পাই মাছ আৰু হেৰি অলপ কিবা কিবি সবজি বজাৰ কিবা কিবি কৰি লৈ আহিলো বৰখনে ৰাস্তাবোৰ একদম বেয়া কৰি পেলাইছে বোকা হৈ গৈছে গোটে ৰাস্তাটো আহি পাই গলো ঘৰ আহি পাই মাছ আনিছিলো যে মাছটো কাটি মেলি ললো ধুই ললো এটা নিমখ দি অলপ ধুই লম ধুই লৈ লগ পাইছো আপোনালোকক আহি গলো লাও শাক আৰু বেঙেনা উঠালো গছৰ পৰা বিলাহী দুটা আছে মাছ দি বনাম এগিটা এই বজাৰ আনিছিলো নাৰিকল বুট আদা নহৰু আহি গলো মাছ ভাজিবলৈ এতিয়া মাছখিনি ভালকৈ ফ্ৰাই কৰি লৈ অলপ থৈ দিম আৰু অলপ সবজি বনাম চিঙি খাব লাগিব আৰু ফাৰ্ষ্ট আমি ভজা হৈ থাকলৈকে আৰু কিছুমান চব্জি উঠাবলৈ আছে চব্জিটো উঠাই লওঁ এইফালে উঠাম ফ্ৰেঞ্চবিন অলপ এইটো ফ্ৰেঞ্চবিন উঠাই আছোঁ এইখিনি উঠালোঁ দুটা তিয়হ হৈ আছে সৰু সৰু এইটো তিয়হ গছ এটা তিয়হ হৈ আছে ইমান গুটি লগাইছিলোঁ দুটাহে হৈছে গছ দুজোপা গছত দুটা তিয়হ এইফালে মৰিচাখিনি হৈ আছে বহুত ঘন হৈ গ'ল উঠাম এতিয়া ধনিয়া পাত অলপ পিয়াজ পাত খিনি ধনিয়া এই গোলাপো ফুলিছে শাক এইখিনি ফুলিব হেকলি আহিছে ইফালে ৰঙা বগা দুটাই হৈছে মৰিচা আৰু বিটখিনি অলপ ডাঙৰ হৈ আছে উঠাবলগীয়া হ'ল দুটামান উঠালোঁ ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ এইটো মৰিচা এই বিটটো হৈছে তাত এইফালে হৈছে গাজৰ এতিয়ালৈকে গাজৰ হোৱাই নাই কেলে জানো মাজে মাজে ভেন্দিও লগাই দিছোঁ বেঙেনা গছৰ হালত বেয়া কিন্তু বেঙেনা নোহোৱাকৈ নাথাকেই চাইছেই চেনেলটো নতুন আপোনালোকে প্লিজ সাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে ভিডিঅ'টো কমেন্ট শ্বেয়াৰ কৰি দিব বাৰীৰ সবজিবোৰ উঠাই ভালেই লাগে কিবা এটা ভাল লাগে ফুৰ্তি লাগে ইফালে বেঙেনা ফ্ৰেঞ্চবিন উঠোৱা হৈ গ'ল ইফালে জলকীয়া হৈ আছে বুট জলকীয়া ইফালে মান ধনিয়া বুট জলকীয়া কেইটামান উঠাম আৰু মান ধনিয়া উঠাম
উঠাই আছোঁ। এতিয়ালৈকে ইমান বুঢ়া হোৱাই নাই। মাহঁতৰ লাগে কেইটামান উঠাই লৈ যাওঁ। মান ধনিয়াও লাগে, মাছ চাটনি দিলে বহুত ভাল লাগে খাই। বহুত হৈছিলে ইয়াত। চব উঠাই বেলেগক দিয়া হ'ল কেইটামান। এতিয়া আমাৰ মাহঁতৰ ঘৰত কেইটামান লৈ যাম আৰু কেইটামান ৰাখিম। এয়া উঠোৱা হৈ গ'ল চবজি। সৰু ফেমিলি, অলপ অলপ বস্তু। তাৰপিছতে কাপোৰ কানি শুকাই গ'ল, এইখিনি লৈ যাম। ধুই দিছিলোঁ কাপোৰ কানি। এতিয়া মাহঁতৰ ঘৰত আহি মই পুৰি বনাবলৈ ল'লোঁ। গৰম হোৱাৰ পিছত পুৰিটো দি দিলোঁ। পুৰি কি ধুনীয়াকৈ ফুলিছে। এতিয়া গোটেই পুৰিখিনি ভাজি লওঁ। আৰু এইফালে বুট বহাই দিছিলোঁ। বুটটো সিজাৰ পিছত এইফালে মছলা কষিবলৈ দিছিলোঁ। মছলা কষা হৈ গ'ল। হোৱাৰ পিছত বুটখিনি দি দিলোঁ। আপোনালোকে জানেই পিচি দিয়ে, সেইবুলি নক'লোঁ আৰু কমন, চবেই জানে। এইটো হৈ গ'ল। এইটো পুৰিৰ ফটো এটা লগাই দিছোঁ। ইফতাৰৰ টাইম হৈ গ'ল। ইফতাৰীটো মাহঁতৰ ঘৰতে কৰিলোঁ। এইটো ইফতাৰী ৰেডি। আজিলৈ বাই বাই।